National Education Policy Stand-alone University হ'ব লাগে JB মহাবিদ্যালয় লখিমপুৰ নগাঁও তিনিখন অটোনমাস কলেজ আছিলে এই তিনিখনক আমি বিশ্ববিদ্যালয় কৰিম তাৰ লগত শিৱসাগৰ আৰু সন্দিকৈ মহাবিদ্যালয়কো আমি বিশ্ববিদ্যালয় আৰু কেতিয়াবা মই 3 বছৰ আইডিয়া লৈছো এখন আমাৰ এডুকেশ্যন পলিচি ৰাজ্যত ইতিমধ্যে বহুত পৰ্যায়ত ইমপ্লিমেণ্টেশ্যন হৈছে ইয়াত বহুত পইণ্টছ আছে 25 তাৰিখৰ কেবিনেটত ইয়াৰ আমি ষ্ট্ৰাকচাৰটো এপ্ৰুভ কৰিম কোনটো ফাণ্ডামেণ্টেল হ'ব কোনটো প্ৰিপেৰেটৰী হ'ব কোনটো এলিমেণ্টাৰী হ'ব সিনিয়ৰ সেকেন্ডাৰী কোনটো হ'ব যেটো বেসিক স্ট্ৰাকচাৰ এটো আমি 25 তাৰিখৰ কেবিনেটত আমি এপ্ৰুভ কৰিম মানে 22 পিছত 22 সব এটো বহুত ডাঙৰ সাগৰ ইয়াক টাইমে দিছে 2034 লাষ্ট প্ৰত্যেক বছৰৰ মাইলস্টোন আছে যে এই বছৰ কি কৰিব লাগিব অহা বছৰ কি কৰিব লাগিব আৰু সেই মাইলস্টোন মতে আমি আগুৱাই গৈ স্মাৰ্ট পুলিচৰ ক্ষেত্ৰত অসমে থাৰ্ড পাইছে দেশৰ ভিতৰতে মই ভাবো যে পুলিচিং ল এণ্ড অৰ্ডাৰ অসম এটা সময়ত ফাষ্ট হ'ব কেইটামান দিন সময়